আপুনি দাদাগিৰি কৰি আছে কি কৈছে দাদাগিৰি কৰি আছে আপুনি দাদাগিৰি কৰি আছে পইচা দিম বুলি কৈছে মই স্কিনাৰ মই ৰাতিপুৱা পঠাইছো আপোনাক দাদাগিৰি কৰি আছে আপুনি কি বুলি মানুহ দাদাগিৰি কৰি আছে ঘৰৰ ভিতৰত লৈ হেল্ল' নমস্কাৰ মই উপস্থিত আছোঁ গুৱাহাটীৰ জ্যোতি চিত্ৰবন ষ্টুডিঅ'ত মই আহিছোঁ অসমীয়াৰ দাদাগিৰি একচুৱেলি অসমীয়াৰ দাদাগিৰি অসমত চলিবই বাহিৰতো অসমীয়াৰ দাদাগিৰি নচলে বাৰু যিয়ে নহওক অসমীয়াৰ দাদাগিৰি বুলি নামৰ এখন নতুন ছবি আহি আছে আপোনালোকৰ মাজলৈ ফেচবুক পেজৰ নাম অসমীয়াৰ দাদাগিৰি ছবিখনৰ নাম অনলি দাদাগিৰি তো অসমৰ ছবিগৃহলৈ নতুন সংযোজন হিচাপে আহি আছে দাদাগিৰি তো দাদাগিৰিৰ আজি বেনাৰ মুকলি দিন আৰু এই বেনাৰ মুকলি দিনত মই ইয়াত আছোঁ আহকচোন ভিতৰলৈ বলওঁ তাৰ আগতে মই আমাৰ ছবিখনত অভিনয় কৰা কেইজনমান অভিনেতা অভিনেত্ৰীৰ কলা কুশলীৰ লগত কথা পাতোঁ বিজু বৰুৱা এইবোৰ দিন চাবলৈকে বিয়া বাৰু নহয় তোক মই ডাঙৰ কৰিছিলোঁ কলি বিজু বিক্ৰী নহয় জগতখন আমি সৰুতেতো খুব ভাল আছিল য'তে অকণমান বেয়া হৈ গৈছিলে কিন্তু এতিয়া চাগে ভাল হ'বলৈ আহি আছে ভাল হৈছে আমাৰ চিনেমাখনৰ নাম দাদাগিৰি হয় আজি দাদাগিৰি এই পেজটো অসমীয়াৰ দাদাগিৰি বুলি আছে ফেচবুক পেজ আছে তাতে অসমীয়াৰ দাদাগিৰি বুলি আছে চিনেমাখনৰ নাম অনলি দাদাগিৰি প্ৰথম মানে খোজ আৰু এইটো প্ৰথম খোজ আপোনালোকৰ সহায় সহযোগ ধন্যবাদ সমূহ অসমবাসীয়ে মই অনুৰোধ জনাইছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যে অসমীয়া ছবি জগতখনত প্ৰচাৰমুখী হ'ব লাগে ছবি জগতবোৰ তেতিয়াই অসমীয়া ছবিবোৰ উন্নত হ'ব আজি যদি আমি দেখিছোঁ বহুকেইখন অসমীয়া ছবি আহি আছে গৈ আছে কোনো প্ৰচাৰ নাই যাৰ ফলত কি হৈছে চিনেমা হলৰ পৰা এসপ্তাহ থাকি আঁতৰি গৈছে যাৰ ফলত অসমীয়া ছবিবোৰ বাজেট মানে বহু টকা খৰচ কৰিও তেওঁলোকে উপযুক্ত টকাখিনি নাপায় ইয়াৰ মূল আঁৰত হৈছে প্ৰচাৰ চৰিত্ৰত অভিনয় কৰা আপোনাৰ নাম কৈ দিলে বেছি ভাল হয় নমস্কাৰ মোৰ নাম দিক্ষু হয় কি চৰিত্ৰ অভিনয় কৰিছে ছবিখনত মই এটা মানে মেইন কেৰেক্টাৰ কৰিছোঁ আপুনিলোকে চালে গম পাব নিশ্চয় চালে কিন্তু আপোনালোকক কওঁ যে দীক্ষিতা কলিতা নহয় জানো ভুলো হ'ব পাৰে আপোনালোকে নাভাবিব যে মূল চৰিত্ৰ নহয় মানে কেতিয়াবা কি হয় মানুহ কনফিউজ হৈছে মূল চৰিত্ৰ নাথাকিলে নায়িকা ছাইড ৰোলত যেতিয়া থাকে মানে কামবালি বাই বুলি ভবা যায় কামবালি বাইটো নহয় তো ভুল নুবুজিব আপোনালোকে কামবালি বাই নহয় এটা ভাল চৰিত্ৰ অভিনয় কৰিছে দীক্ষিতা কলিতা আপোনালোকে চাইছোঁ অসমৰ এজন জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ আৰু এই ছবিখনতো তেখেতৰ অনবদ্য মানে কি কলা কি অনবদ্য তেখেতৰ অৱদান আছে আহকচোন আমি দুআষাৰ কথা পাতোঁ তেখেতৰ লগত আমাৰ আপোনাৰ সকলোৰে মৰমৰ পৰিচিত ব্যক্তি তেখেতক হয়তো পৰিচয় কৰি নিদিয়াকৈয়ে আপোনালোকে চিনি পাব তথাপি মই কৈ দিছোঁ দাদা নমস্কাৰ জনাইছোঁ আপোনাক হয় আৰু ছবিখনৰ বিষয়ে ক'বলৈ গ'লে এখন যেনেকুৱা ধৰণে এখন ছবি য'ত গীত আছে একশ্যন আছে ড্ৰামা আছে আৰু বহুতো নতুন শিল্পীয়ে অংশগ্ৰহণ কৰিছে আৰু খুব সোনকালে ছবিখনত মুকলি কৰি দিয়া যথেষ্ট অনুষ্ঠিত হৈ আছে গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে সঁহাৰি জনাব আৰু সঁহাৰি জনালে যিখিনি কষ্ট কৰা হৈছে সকলোৱে সেই কষ্টখিনি সাৰ্থক হ'ব থেংক ইউ ইমান লং চলে এয়া গৰিমা ভোগ আৰু প্ৰদ্যুৎদাক অনুৰোধ জনাইছোঁ আমাৰ ভৱেশ দাক এখন গামোচাৰ সম্বৰ্ধনা জনাবলৈ বৰা দীপজ্যোতি বৰুৱা পাৰ্থ দাস দীপু বৰা প্ৰাঞ্জল বৰা দুষ্মন্ত বৰা বিতুপন দত্ত ৰহমত আলী আৰু ডলি ডেকাই নামটো বৰ সুন্দৰ দাদাগিৰি এতিয়া দাদাগিৰি কোনে কৰে সেইটোৱে আমি পৰ্দাত দেখিবলৈ কেতিয়া পাম মই এবাৰ ডাইৰেক্টৰক সুধিব লাগিব নামটোতো বৰ সুন্দৰ উৎসৱৰ বাবে শুভকামনা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু এইখিনি সময়তে বৰ সুন্দৰ নাম এটাৰে যিদৰে ভৱেশ দাই কৈছে এখন ছবি আহিব পোষ্টাৰ মুকলি হৈছে আজি আৰু দাদাগিৰিটো একদম সঁচাকৈ সম্পূৰ্ণ কমাৰ্চিয়েল এটা নাম
গতিকে সকলোকে এট্ৰেক্ট কৰিব পৰা ভাল নাম এটা ৰাখিছে প্ৰথমে সেইটো কথাই সকলোকে চাগে আপ্লুত কৰিব বুলি আশা কৰিছোঁ আৰু খুব ভাল দিনত এই নৱৰাত্ৰিৰ মাজত তেওঁলোকে এটা ভাল দিন বাছি লৈছে গতিকে এইখিনি সময়ত দেৱী মায়েও আশীৰ্বাদ কৰক আৰু আমি সকলোৱে তেওঁলোকৰ লগত যিমানখিনি পাৰিলৈকে পাৰোঁ আমাৰ সামৰ্থ্য অনুসৰি আমি থাকিম অসমীয়া ছবি ভাল কৰক সেইটোৱে আমি বিচাৰোঁ আৰু ইখনতকৈ সিখন ভাল ছবি আহি আছে যিহেতু এতিয়া দেখা গৈছে বাণিজ্যিকভাৱেও যথেষ্ট সফল হৈছে বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰিবলৈ দুয়োটা জনৰ ছবিয়ে খুব ভাল কাম কৰি আছে অসমীয়া ছবিয়ে গতিকে এতিয়া দৰ্শকেও সেইমতে সঁহাৰি দিয়ক আমি অলৰেডি দাদাগিৰি পোষ্টাৰ মুকলি হৈ গ'ল আৰু এতিয়া মোৰ লগত আছে দাদাগিৰি একশ্যনৰ লগত জড়িত প্ৰদীপ দা আৰু ভৱেশ দা আৰু নমস্কাৰ দিয়ক নমস্কাৰ ক'ব লাগে নেকি আপোনালোকক নমস্কাৰৰ কথা আৰু যিয়ে ধেমালি কৰিছোঁ দুই এষাৰ কওক আপোনালোকে মুখেৰে শুনো দাদাগিৰি দাদাগিৰি পিয়'ৰ এক মিনিট ছাছপেণ্ড কি ক'ব দেই একদম চিনেমাখন কৰিব লাগিব দৈনে ন নাই একদম সাধাৰণ কথাত ক'বলৈ গ'লে দাদাগিৰিখন পিয়'ৰ অসমীয়া চিনেমা আৰু যি একশ্যন দেখা পাব সেয়াও অসমীয়া একশ্যন এনেকুৱা নহয় যে চাউথৰ একশ্যন কোনোবাই ক'ব যে এইটো চাউথৰ একশ্যন হৈছে এইটো চাইনিজ একশ্যন হৈছে বলিউডৰ একশ্যন হৈছে ইয়াতে মানুহে দেখা পাব অসমীয়া একশ্যন চেম লাইক মই কথা এটা ক'ব গৈছোঁ লোকেল কমফৰ্টৰ একশ্যন হ'ব নেকি বাৰু নাই লোকেল কমফৰ্টৰে নহয় এখন বেলেগ মছলা মানে কি মানুহে যে এটা ডাউট কৰে যে যদিহে বাহিৰৰ চিনেমাৰ একশ্যনটো নহয় চাউথ হওক বলিউড হওক বা অসমীয়াৰ যিখিনি পুৰণা একশ্যন চলি আছিলে সেইখিনি যদি নহয় চিনেমাখনত যিজন লিড কেৰেক্টাৰ যিটো আছে সেয়া একদম গাঁৱলীয়া কেৰেক্টাৰ গতিকে গাঁৱলীয়া ল'ৰা এজনে কি ধৰণে ফাইট কৰিব সেইমতে দেখা পাব চিনেমাখন আৰু যিয়ে নহওক আৰু শেষত মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ যিহেতু আপোনালোকে হয়তো অসুবিধাও পাব পাৰে বেছি দীঘলীয়া চালে মই শেষত আপোনালোকক ক'ব বিচাৰোঁ যে যিসকলে এই ভিডিঅ'টো চালে বা চাই আছে তেওঁলোকক অনুগ্ৰহ কৰি জনাওঁ যে আপোনালোকে দাদাগিৰিৰ বিষয়ে প্ৰচাৰ কৰক আপোনালোকৰ ছ'চিয়েল মিডিয়াত ছ'চিয়েল একাউণ্টৰ জৰিয়তে অসমীয়া ছবি জগতক জয়যাত্ৰা কৰক প্ৰচাৰমুখী কৰক যাতে প্ৰচাৰ বিমুখ হৈ ছবি জগতৰ মানে ছবিগৃহৰ পৰা আঁতৰি যাব নালাগে এসপ্তাহ থাকিয়ে শেষত এইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকে কিবা ক'ব নেকি দাদাগিৰিৰ বিষয়ে বা মানে ৰাইজক মেইনলি এতিয়া একশ্যন বুলি ক'লে বহুতে ভাবে বাহিৰৰ পৰা মানুহ মাতিছে তেনেকুৱা কোনো বাহিৰৰ পৰা আমি মানুহ মতা নাই যিবিলাক কলা কৌশলী আমাৰ থলুৱা কলা কৌশলী তো তেওঁলোককে ট্ৰেইন কৰি কিনে কৰোৱা গৈছে তো যি কৰিছে ভাল কৰিছে বেয়া কৰিছে আপোনালোকে দেখা পাব ছবিখনত দেখাই পাব গতিকে এটা প্ৰচেষ্টা হয় ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে দাদাগিৰি চাব আহিব ছবিগৃহত দলে দলে ৰিলিজ ডেট এতিয়ালৈকে ওলোৱা নাই ওলালে আপোনালোকক জনাই আছোঁ আৰু শেষত আজিলৈ ইমানে ভিডিঅ'টো তাৰে আগতে কওঁ যে যিসকলে এই ভিডিঅ'টো চালে তেওঁলোকে যেন প্লিজ কৈ দিয়ক নাই সেইটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে ধন্যবাদ জয় অসম শেষত দাদাগিৰি জিন্দাবাদ